আজি আমি কলৈ আহিছোঁ আপোনালোকে গেছ কৰক। আজি আমি আহিছোঁ কাৰেংঘৰ। আহক। আমি এতিয়া বহুত জেগা ফুৰিব আছেগৈ আৰু এতিয়া আমি কাৰেংঘৰত সোমাই লওঁ। লাষ্টলৈকে ব্লগটো আপোনালোকে চাই থাকিব আৰু বহুত মজা লাগিব। আৰু আমাৰ লগত আজি আহিছে মাঘেটা আপাহঁত আৰু আমাৰ মামলগা ফেমিলিটো আহিছে। এয়া কাৰেংঘৰৰ পৰিৱেশ আৰু আপোনালোকে জানে পায় এয়া ৰুদ্ৰসিংহ ৰজাৰ দিনত নিৰ্মাণ হোৱা। এয়া আমাৰ বহুতেই ধুনীয়া পৰিৱেশ। ইয়াত বহুত ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে। গৰম যদিও ইয়াত বহুত ঠাণ্ডা আৰু ইয়াত বহুতে ভাল লাগিছে। আৰু ইয়াত বিভিন্ন ধৰণৰ ফুল ৰুই থৈ দিছে আৰু ভাল লাগিছে। গাইজ আমি ইয়াত মানে বহুত ধুনীয়া চৰাই এজনী দেখিলোঁ, যোনজনী একদম ব্লু, ডেড ব্লু এণ্ড ব্লেক আৰু হোৱাইট মিক্স হৈ আছে বহুত ধুনীয়াকৈ আৰু উৰিলে ইমান ধুনীয়া লাগে। আৰু ইয়াতে এজনী ভাটৌ চৰাই এজনীও বহি আছে গছ এজোপাত। আৰু লগতে আমাৰ নিচিনা ঢেৰ মানুহ ইয়াত ফুৰিবলৈ আহিছে আৰু আমি ঢেৰ মানুহ এতিয়ালৈকে লগ পালোঁ। আমি প্ৰথমবাৰ আমি দাদক হাবুঙত লগ পাইছিলোঁ। এতিয়া আমি ৰংঘৰত লগ পাইছোঁ। আমাৰ দাদক আমি খুব ভাল পাইছোঁ, যিহেতু ইমানবাৰ আমিও হাবুঙৰ পৰা আবাতৰি খাই চাবৰ কাৰণে আহিলোঁ। আমাৰ সন্মানীজনীকো ইয়াতে লগ পালোঁ। নিশ্চয় হাবুঙত আগতে লগ পাইছিলোঁ, আজি পুনৰবাৰ পাইছোঁ, গতিকে ভাল লাগিল। চুকাফাই দিনত এইজন কোনজন ৰজাৰ দিনত বনাইছিলে এইটো কৈছে প্ৰমত্ত সিংহৰ দিনত বনাইছিলে। আৰু এই ৰংঘৰ ৰজাই যেতিয়া ইয়াতে মানে বজাৰ বৰ্গক যে ৰং ধেমালি চাবৰ কাৰণে এই ৰংঘৰ ইয়াতে তৈয়াৰ কৰিছিলে। আৰু ঠিক তেনেকৈ ওপৰমহলত বহি লৈ তলৰ খেল ধেমালি, ম'হ যুঁজ, কুকুৰা যুঁজ, মল্লযুদ্ধ এইবিলাক যুদ্ধবিলাক চায়। আনকি যিটো গছৰ তলৰ বিহু, সেই বিহু এদিন এই ৰংঘৰ বাকৰিতে উত্থাপন হৈছিলে, ইয়াতে জন্ম হৈছিলে। আৰু সেই বিহু ৰজাৰ দিনত এই চৰাঘৰলৈ আহিছিলে, কিন্তু আগতে গছৰ তলতে আছিলে। গতিকে ৰজাই এইবিলাকে সুলভ মানুহে ইয়াতে চাইছিলে। এই হ'ল ৰংঘৰ। আমি পালোহি তলাতল ঘৰ। কাৰেংঘৰ ৰংঘৰ ফুৰি আমি এতিয়া পালোহি তলাতল ঘৰ। এতিয়া আমি মানে গধূলি বেলিকা পাইছোঁহি, সেইকাৰণে আমি বেছি দেৰি আপোনালোকক দেখাব নোৱাৰিম বস্তুবিলাক। কিন্তু
আমি মানে চেষ্টা কৰিম দেখাবলৈ আপোনালোকক আপোনালোকে চাই থাকিব মিতালী বাইদেউ আৰু ৰংঘৰ কাৰেংঘৰ চাবলৈ আহি মিতালী বাইদেউক লগ পালোঁ মিতালী বাইদেউ ঘৰ ইয়াতে ময়ো অকণমানি ভণ্টিজনী লগ পাই বহুত ভাল লাগিল কোন কোন আহিছে তোমাৰ লগত মোৰ লগত মা পাপা ভণ্টি হয় নেকি আৰু দীপিকা বা ধনমণি বা আৰু চুম্পি আপা সকলোৱে আহিছে ন ইয়াত চাবলৈ ভাল লাগিলে তোমাক লগ পাই চ' গাইছ এতিয়া আমি তলাতল ঘৰ ফুৰি পিনে কিবা এটা খাই পিনে ঘৰলৈ যাম চ' ব্লগটো এতিয়া ইমানতে সামৰণি মাৰিছোঁ চ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব চ' আপোনালোকে যদি শিৱসাগৰ আহে তেন্তে আমাৰ ঘৰ বেছি দূৰ নহয় আমাৰ ঘৰলৈ আহিব